নমস্কাৰ স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি আপোনালোকৰ বাবে লৈ আহিছো সৰিয়হৰে বনোৱা ৰৌ মাছৰ তৰকাৰীখন। মই কেনেকৈ বনাও আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ষ্টেপ বাই ষ্টেপ। আহকচোন ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওঁ। তৰকাৰীখন বনাবৰ বাবে মই কাষ্ট আইৰণৰ কেৰাহী এখন ব্যৱহাৰ কৰিছোঁ, যিটো নেকি দ্য ইণ্ডাছ ভেলী ব্ৰেণ্ডৰ ফালৰ পৰা। আপোনালোকে যদি পাৰ্চেছ কৰিব বিচাৰে ইণ্ডাছ ভেলীৰ নিজৰ ৱেবছাইটত এই কেৰাহীখন উপলব্ধ আৰু এতিয়া বৰ্তমান অফাৰ চলি আছে। সো ইয়াতে মই কেৰাহীখন গৰম হোৱাৰ লগে লগে মিঠাতেল অকণমান দিলোঁ আৰু লগতে মাছখিনি দি দিলোঁ। মাছখিনি ভজাৰ আগতে তেলত অকণমান মই নিমখ দিছিলোঁ। নিমখ দিলে মাছখিনি নাভাঙে বুলি কয়, সেইটো কাৰণে মই আগৰ পৰা তেনেকৈ অকণমান নিমখ দিহে ফ্ৰাই কৰোঁ। সো একদম কাঢ়াকৈ ফ্ৰাই নকৰোঁ, হাফ ফ্ৰাই হোৱাৰ লগে লগে উলিয়াই আনিম। সৰিয়হৰ সৈতে মাছ বনালে মাছখিনি হাফ ফ্ৰাই কৰি উলিয়াই আনো। মই একদম কাঢ়াকৈ নাৰাখোঁ, কাঢ়াকৈ ৰাখিলে অকণমান তিতা তিতা ভাৱ এটা পাওঁ, সেইটোৰ কাৰণে মই হাফ ফ্ৰাই কৰোঁ। মানে ইমানো বেছি নহয়, অকণকৈ ফ্ৰাই কৰি লৈ উলিয়াই আনো। তাৰপিছতে এতিয়া বনাইছোঁ মাছৰ যিখিনি জোল থাকিব, যিটো মছলা বেছ থাকিব, সেইটো মই কি দিলোঁ দেখুৱাইছোঁ। ইয়াতে দিছোঁ বগা সৰিয়হ, আধা ঘণ্টামান তিয়াই থ'লোঁ, 4-5টা ফুটামান নহৰু দিলোঁ, 1 ইঞ্চৰ আদা টুকুৰা এটা দিলোঁ আৰু লগতে পিঁয়াজ ডাঙৰ চাইজৰ দুটা বিলাহী কাটি দি ধুনীয়া এটা স্মুথ পেষ্ট ৰেডি কৰি লৈছোঁ। সো এতিয়া ইয়াতে একেখন কেৰাহীতে মই যিখিনি তেল আছিলে তাতে কালঞ্জি অকণমান দিলোঁ, মানে কালাৰ জিৰা, আৰু লগতে জলকীয়া আৰু অকণমান চেনিখিনি ফ্লেভাৰখিনি বেলেঞ্চ হ'বৰ বাবে দিছোঁ আৰু লগে লগে দিছোঁ পিচি থোৱা পেষ্টখিনি। এই পেষ্টখিনি দিয়াৰ পিছত ধুনীয়াকৈ হেতাখন লৰাই ধুনীয়াকৈ মানে কণ্টিনিউৱাছলি লৰাই থাকিব লাগিব মছলাখিনি ভাজ খোৱালৈ। আৰু তাৰপিছতে ইয়াতে ব্যৱহাৰ কৰিম ড্ৰাই মছলা, যিটো নেকি সদায় যিখিনি মছলা আমি ব্যৱহাৰ কৰোঁ, হালধিৰ গুড়ি, জিৰাৰ গুড়ি, লগতে ধনিয়াৰ গুড়ি, এইখিনি দি উঠি মিক্স এটা কৰি দিম ধুনীয়াকৈ। তাৰপিছতে ঢাকোন লগাই মই 2 মিনিট সময়ৰ বাবে সিজাম মানে গোটেই মছলাখিনি। আৰু মন কৰিব গেছৰ ফ্লেম যাতে একদম কম থাকে, একদম কম জুইত ঢাকোন লগাই দিব। আৰু যদি ঢাকোন নলগায় তেন্তে কণ্টিনিউৱাছলি ইয়াক লৰাই থাকিব। এইখিনি সময়তে এয়া দেখিছে 2 মিনিট সময় মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ আৰু এয়া তলত একেবাৰে লগা নাই। মই একদম চিমত ৰাখিছিলোঁ গেছৰ ফ্লেম আৰু এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু এটা ছাইডত মই গৰম পানী হ'বলৈ ৰাখিছিলোঁ আৰু এতিয়া ইয়াতে গৰম পানী দিম। এয়া দেখিছে তেল একদম ছেপাৰেট হৈ গৈছে, তলত লাগিও ধৰা নাই মছলাখিনি। এইখিনি সময়তে গৰম পানী অকণমান দি ধুনীয়াকৈ উতল আহিব দিম। আপোনালোকে মন কৰিছেই চাগে মই এতিয়ালৈকে নিমখ দিয়া নাই। এতিয়া ধুনীয়াকৈ গৰম পানী দিয়াৰ পাছত এতিয়া ধুনীয়া এটা উতল আহিব, তাৰপিছতহে মই নিমখ দিম। এয়া দেখিছে মই নিজৰ সোৱাদ অনুসৰি নিমখ দিছোঁ, আপোনালোকে নিজৰ গ্ৰেভিৰ কনচিষ্টেঞ্চি হিচাপত নিমখৰ ব্যৱহাৰ কৰিব। এতিয়া ধুনীয়াকৈ ইয়াক এটা উতল আহিবলৈ দিম, তাৰপিছতে ফ্ৰাই কৰি থোৱা মাছখিনি ইয়াতে দি দিম। মাছখিনি দিয়াৰ পাছত হেতাখনৰ সহায়েৰে লাহে লাহে লৰাই দিব আৰু যাতে মাছখিনি নাভাঙে একদম লাহে লাহে মিক্স কৰি দিব। মিক্স কৰি উঠি ঢাকোন লগাই থৈ দিয়ক, কমচে কম 7 পৰা 8 মিনিটলৈকে ঢাকোন লগাই মিডিয়াম ফ্লেমত ৰাখিম। ধুনীয়াকৈ উতল আহিব লাগিব, মাছখিনি ধুনীয়াকৈ সিজিলেহে ফ্লেভাৰখিনি জোলকণত আহে। এতিয়া লাষ্টত গেছটো নুমোৱাৰ আগতে ধনিয়া কাটি দি দিয়ক। মান ধনিয়া দিব পাৰে যদি আছে, একচুৱেলি মোৰ লগত আছিলে মই পাহৰিলোঁ, কিন্তু আপোনালোকে মান ধনিয়া দিব, বহুত ধুনীয়া লাগে খাবলৈ লাষ্টত। আৰু এয়া দেখিছে আমাৰ সৰিয়হৰ সৈতে ৰৌ মাছৰ তৰকাৰীখন ৰেডি হ'ল। আৰু আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব, সঁচাই ভাল পাব আৰু ল'ৰা ছোৱালীয়েও ভাল পাব। একদম চিম্পল, খাবলৈও খুব টেষ্টি। মোৰ হাজবেণ্ডে কিন্তু বৰ ভাল পালে খাই আৰু তেওঁ কৈছে নেক্সট টাইম আকৌ এনেকৈয়ে সদায় বনাই থাকিবলৈ। ছ' আপোনালোকে এবাৰ ট্ৰাই কৰি চাব মোৰ এই ৰেচিপিটো আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি আজি ভিডিঅ'টো ভাল পালে তেন্তে লাইক এটা কৰি দিব, আৰু যদি বেছিকৈ ভাল পালে শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব। আৰু নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।